গুড মৰ্ণিং। আজি মই বাহিৰৰ পৰা ভিডিঅ' কৰিলোঁ। এতিয়া আমি মাৰ্কেটত গৈ আছোঁ বজাৰ কৰিব। আপোনালোকে চাই থাকিব বজাৰত গৈ আমি কি কি কিনো। আমি তলত আহি পালো, গৈ থাকো বৌ আগত গৈ আছে। এতিয়া আমি মাৰ্কেট আহি পালোঁ। ইয়াতে মাছ কিনিম এতিয়া। মই জলফাই অলপ কিনি লৈছোঁ। আজি জলফাই টেঙাৰ চাটনি বনাম। ফাইনেলি আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া গৈ আছোঁগৈ। এতিয়া ঘৰ আহি পালোঁ। এতিয়া অলপ ফ্ৰেছ হৈ বনোৱা ষ্টাৰ্ট কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈ। অলপ ফ্ৰেছ হৈ লওক, বাহিৰৰ পৰা আহিছোঁ। মই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। বজাৰৰ পৰা মই সৰু মাছ অলপ লৈ আনিলোঁ। সৰু মাছখিনি মই পাতত দিম আৰু লগতে ডাঙৰ মাছো অলপ লৈ আনিছোঁ। ডাঙৰ মাছটো মই বিলাহীৰ লগত বনাম। এতিয়া মই মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি ল'ম আৰু মই আজি জলফাই টেঙাৰ পোৰা চাটনি বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই মাছটো আধা সিজাকৈ ফ্ৰাই কৰি ল'ম চব্জিত দিবলৈ। এই মাছ দুপিচ মই জলফাইৰ চাটনিত দি দিম। পুৰা ড্ৰাইকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। হাফ ফ্ৰাই কৰিছোঁ মাছটো, একেবাৰে সিজি যোৱাকৈ ফ্ৰাই কৰা নাই। মই বনোৱা ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাছখিনি বনাবলৈ মই তেনেকৈ বিশেষ মছলা একো লোৱা নাই। লৈছোঁ আদা নহৰু পেষ্ট, জালুক অলপ লৈছোঁ আৰু ৰেড চিলি পাউডাৰ অলপ, কেঁচা মটৰ, ধনিয়া পাত আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ লৈছোঁ। মাছটো মই বিলাহীৰ লগত বনাম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াত দিছোঁ কাটি থোৱা বিলাহীখিনি। এতিয়া গোটেইখিনি অকণমান সময় ভাজি ল'ম। বিলাহীখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াত দিছোঁ গৰম পানী। এতিয়া মই ইয়াত দিম আদা নহৰু পেষ্টখিনি কেঁচাকৈ দি দিছোঁ এনেকৈ। গোটেইখিনি অকণমান সময় উতলাই ল'ম। এতিয়া মই ইয়াত দিম হাফ ফ্ৰাই কৰি থোৱা মাছখিনি। এতিয়া মই ইয়াত দিম কেঁচা মটৰখিনি। চব্জিখিনি মই এনেকৈ পানীটো শুকাব দিম, ঢাকি নিদিওঁ। ঢাকিলে মাছখিনি ভাঙি যাব বেছিকৈ সিজি। আৰু এতিয়া মই ইয়াত জালুক অকণমান দি দিম। এইখিনি জালুক মই পিছত দিম, চব্জিখিনি হোৱাৰ পিছত। এতিয়া সৰু মাছখিনি মই পাতত দি লওঁ, তেতিয়ালৈ চব্জিটো হৈ যাব। মাছখিনি পাতত দিবলৈ মই ডাঙৰ লাই পাত লৈ লৈছোঁ, কলপাত নাই কাৰণে। আৰু আপোনালোকে ইচ্ছা কৰিলে হালধি পাততো মাছ পাতত দি খাব পাৰি। এতিয়া মই ইয়াত নিমখ অলপ দি দিছোঁ আৰু লগতে হালধি দিছোঁ অলপ আৰু মিঠাতেল অলপ দি দিম ইয়াতে। লগতে ভোট জলকীয়া এটা দি দিছোঁ।
মাছখিনি ভালকৈ সানি ল'লোঁ। এতিয়া পাতটো ধুনীয়াকৈ মেৰিয়াই লওঁ। এতিয়া মাছখিনি মই এনেকৈ ভাপতে সিজিব দিম, গেছৰ জুইটো অলপ কম কৰি। চব্জিখিনি হৈ গৈছে। এতিয়া মই ইয়াত জালুক অকণমান দি দিছোঁ। আৰু মই এতিয়া ইয়াত দিম ধনিয়া পাত। চব্জিখিনি হৈ গৈছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব চব্জিটো কেনেকুৱা হৈছে। এতিয়া গেছটো অফ কৰি অলপ সময় এনেকৈ ঢাকি থৈ দিম। এতিয়া পাতত দিয়া মাছখিনি মই লুটিয়াই দিম, তেতিয়া ভালকৈ সিজিব। মাছখিনি আৰু অলপ সময় সিজিব দিম। মাছখিনি ভালদৰে সিজি গৈছে। এতিয়া মই এইটো পিটিকা বনাম। এতিয়া মই ইয়াত দিছোঁ ধনিয়া পাত আৰু পিঁয়াজৰ পাত। ভোট জলকীয়াখিনি মই আধা দিম, গোটেইখিনি নিদিওঁ। গোটেইখিনি দিলে বেছি জ্বলা হৈ যাব, সেইটো কাৰণে মই আধা দিম। এতিয়া মই গোটেইখিনি ভালদৰে পিটিকি ল'ম। আৰু আজি মই বনাম জলফাইৰ চাটনি। চাটনিখিনি বনাবলৈ মই লৈছোঁ আদা 2 টুকুৰা আৰু নহৰু লৈছোঁ, কেঁচা জলকীয়া, বিলাহী এটা লৈছোঁ আৰু ধনিয়া পাত আৰু মাছ 2 টুকুৰা লৈছোঁ, ফ্ৰাই কৰা মাছ। মাছখিনি মই পূৰা ড্ৰাইকৈ ফ্ৰাই কৰি লৈছোঁ, চাটনিতে দি দিম। এতিয়া মই জলফাইখিনি আধা সিজাকৈ বইল কৰি ল'ম। একেবাৰে সিজাকৈ বইল নকৰোঁ। জলফাইখিনি বইল কৰা হৈ গৈছে, বেছি বইল নকৰোঁ, আধা সিজাকৈ বইল কৰিছোঁ। এতিয়া মই গোটেইখিনি গেছত পুৰি ল'ম। পাৰিলে আপোনালোকে জুইত পুৰিব, জুইত পুৰিলে বেছি ভাল হয়। জুই নাই কাৰণে মই গেছতে পুৰি লৈছোঁ। জলকীয়াখিনি ইয়াতে দি দিম। জলকীয়াৰ আগটো পানী দিছোঁ, নহ'লে ফুটিব যে, সেইকাৰণে মাছটো গুচাই দিছোঁ। আৰু এতিয়া নহৰুখিনি ইয়াতে দি দিম। আদাটো ইয়াতে দিম। গোটেইখিনি মই এনেদৰে ধুনীয়াকৈ পুৰি ল'লোঁ। এতিয়া মই এইটো খুন্দনাত এটাত খুন্দি ল'ম। মিক্সিটো আপোনালোকে গুড়ি কৰিব পাৰে, কিন্তু মিক্সিত কৰিলে বেছি ভাল নহয়। ফাৰ্ষ্টতে মই মাছটো খুন্দি ল'ম। ইয়াতে মাছ 2 পিচ দি দিছোঁ মই। জলফাইখিনি মই এনেকৈ কাটি ল'ম সৰু সৰুকৈ, কাৰণ মোৰ গুটিটো খুন্দি দিব নোৱাৰি ন, মাংসখিনি এনেকৈ কাটি উলিয়াই ল'ম। গোটেইখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আদা আৰু জলকীয়াখিনি ইয়াতে একেলগে খুন্দি দিম। ইয়াতে মই গোটেইখিনি দি দিম। এতিয়া মই ইয়াত ধনিয়া পাত অলপ দি দিছোঁ। এতিয়া মোৰ জলফাই টেঙাৰ চাটনি ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাব। আমাৰ ভাত খোৱা হৈ গ'ল। আপোনালোকক ভাত খোৱা ভিডিঅ'টো ভালকৈ দেখুৱাব নোৱাৰিলোঁ। চব্জিটো কেনেকৈ আছিল মজা টেষ্টি। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। নেক্সট ভিডিঅ'ত আকৌ সকলোকে লগ পাম। আজিলৈ বাই বাই।